নমস্কাৰ বন্ধুসকল, আমাৰ এগ্ৰ প্ৰজেক্টৰ তৰফৰ পৰা আপোনালোকক স্বাগতম। আমাৰ আজিৰ ভিডিঅ'ত দেখুৱাম লোকেল মুৰ্গী বা হাঁহৰ পোৱালি হেচিঙৰ পৰা ওলোৱাৰ পিছত কেনেকৈ ব্ৰিডিং কৰিব লাগিব আৰু কিমান দিনলৈকে ব্ৰিডিং কৰিব লাগিব। শীতকালত যিহেতু অধিক শীতকালত কেনেকৈ আপোনালোকে গেছ ব্ৰুডাৰ বা অন্যান্য পদ্ধতিৰে ব্ৰিডিং কৰিব পাৰিব আৰু পানীত বা বৰষুণত ভিজি যোৱাৰ পিছত ব্ৰিডিং কৰিব কেনেকৈ সেই পদ্ধতি দেখুৱাম আপোনালোকক। চাই থাকক আমাৰ এগ্ৰ প্ৰজেক্ট। যিসকল নতুন বন্ধুৱে আমাৰ চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অনুগ্ৰহ কৰি আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব আৰু আমাৰ লগতে থাকিব। ধন্যবাদ। চাই থাকক আমাৰ এগ্ৰ প্ৰজেক্ট। বন্ধুসকল, মই মতিউৰ ৰহমান, আমাৰ এগ্ৰ প্ৰজেক্টলৈ আপোনালোকক স্বাগতম। আজি আপোনালোকক দেখুৱাই আছোঁ যে আমি সৰু বা ডাঙৰ মেচিনত ইনকুবেটৰত মুৰ্গীৰ হাঁহৰ পোৱালি দি পোৱালি ওলোৱাৰ পিছত আমি কেনেকৈ ব্ৰিডিং কৰিম। আমাৰ এইটো নিজে বনোৱা ইনকুবেটৰ মেচিন সৰু, ইয়াত 200-250 কণী দিব পাৰি এইবিলাক মেচিনত। ইয়াৰ উপৰিও এনেকুৱা ৰাউণ্ড মেচিনবিলাকত আপোনালোকে হাৰিকেন পদ্ধতিৰেও চলাব পাৰে, কাৰেণ্ট নথকা অৱস্থাত। এইবিলাকতো প্ৰায় 250-300 কণী দিব পাৰে। কণীবিলাক ইয়াতে ফুটি ওলোৱাৰ পিছত পোৱালিবিলাক যেতিয়া শুকাই যাব মোটামুটি 4 ঘণ্টাৰ পিছত, ডাঙৰ মেচিনতো ঠিক তেনেকৈ পোৱালি ফুটি ওলোৱাৰ পিছত যেতিয়া গাটো শুকাই যাব, শুকাই খোজকাঢ়ি থাকিব পাৰিব সুস্থ অৱস্থাত, যেতিয়া তাৰ ভোক হ'ব তেতিয়া আপোনালোকে ভোক আৰু পানীৰ পিয়াহৰ কাৰণে দানা পানীৰ যোগাৰ কৰিবৰ কাৰণে হয়তো বেলেগ জেগাত আপোনালোকে ৰাখিব লাগিব। সেই সময়ত মেচিনত আৰু ৰাখি থ'ব নোৱাৰিব। আপোনালোকে এনেকৈ কম পোৱালি থাকিলে এনেকুৱা সৰু জেগা বনাই তাত হিটৰ কাৰণে 100 ৱাট বা 60 ৱাটৰ লাইট লগাই দিব পাৰিব আৰু চাৰিওফালে বেৰ দি ৰাখিব লাগিব। আমি এটা বাকচত ৰাখিছোঁ, সেই বক্সৰ ভিতৰত চাৰিওফালে বস্তা বা কিবা দি এটা চাইড খোলা ৰাখিছোঁ আৰু তাত তলতো বস্তা পাৰি দি তাতে দানা দিছোঁ আৰু লগতে পানী দি থাকিব লাগিব। এনেকৈ প্ৰায় লোকেল মুৰ্গীৰ পোৱালিবিলাক 20-25 দিন ইয়াতে ৰাখিব লাগিব, বা শীতকালত অলপ বেছিও ৰাখিব পাৰে আপোনালোকে, তেনেহ'লে পোৱালিবিলাক মৰ্টেলিটি কম হ'ব। আমি প্ৰায় এমাহমান 20 দিনমান ইয়াতে ওপৰতে ৰাখিম। তাৰপিছত আৰু তলত আৰু ষ্টেপ আছে, বেলেগ ঠাইত আমি এমাহলৈকে প্ৰায় ঘৰৰ ভিতৰতে ৰাখিম। সিহঁতৰ মা নাই, সিহঁতক আমি নিজেই যেনেকৈ বাচি থাকে তেনেকৈ আমি বচাই ৰাখিব লাগিব, জীয়াই ৰাখি তাৰপিছত ডাঙৰ জেগাত আমি এৰিব লাগিব। পোৱালিবিলাকক আপোনালোকে ষ্টাৰ্টাৰ দানা দিব লাগিব, কিনা দানা দিব লাগিব। যদি চাউলৰ খুদ বা চাউলৰ বেলেগ কিবা কিবি খুৱায় তেনেহ'লে হয়তো হাগনি হৈ যাব পাৰে। আৰু শীতকালত বিশেষকৈ হিটটো একদম পৰ্যাপ্ত পৰিমাণে দিব লাগিব। যদি পোৱালি বেছি থাকে তেনেহ'লে ডাঙৰ জেগা বনাই প্লেনছেট বা কাৰ্টুনেৰে ডাঙৰ জেগা বনাই এনেকৈ গেছ ব্ৰুডাৰ, যেনেকৈ আমি ইন্ধন ৰান্ধিবৰ কাৰণে ব্যৱহাৰ কৰোঁ, সেইবিলাক গেছ দি ব্ৰুডাৰ বনাই গেছ ব্ৰুডাৰ বা তাপ উৎপন্ন কৰিব পৰা যিকোনো পদ্ধতিত এইটো হ'ল গেছ ব্ৰুডাৰ। আমি গেছ ব্ৰুডাৰে এনেকৈ হিট দিব পাৰি। বা পানীত ভিজি গ'লে, বৰষুণত ভিজি গ'লে কিবা কাৰণত, তথাপিও আমি বচাই ৰাখিবৰ কাৰণে সিহঁতক আমি গেছ ব্ৰুডাৰেৰে খুব কম সময়ৰ ভিতৰত হিট দি গাটো শুকাই দিব পাৰোঁ। গা যেতিয়াই শুকাই দিব পাৰোঁ সিহঁতৰ মৰ্টেলিটি চান্স খুব কম। আৰু গা যদি তিতি থাকে সিহঁতৰ জ্বৰ, কাহ, চৰ্দি লাগি সিহঁত মৰি যাব। আছে সম্পূৰ্ণ কাহ সিহঁতৰ শুকোৱা আছে। আমি হাঁহৰ পোৱালিকো এনেকৈ কম জেগাত প্ৰায় এমাহমান যদি ৰখাৰ পিছত আমি ডাঙৰ জেগাত বা পানীত যাবলৈ দিওঁ তেনেহ'লে হাঁহৰ পোৱালিও নমৰিব। হাঁহৰ পোৱালিও
দানা আপোনালোকে প্ৰি ষ্টাৰ্টাৰ দানা দিব লাগিব ষ্টাৰ্টাৰ ক্ৰাম্পছ এইবিলাক দানা খুৱাব লাগিব এমাহমান দানা খোৱাৰ পিছত আপোনালোকে বেলেগ যিকোনো খাদ্য দিব পাৰে বন্ধুসকল আমাৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ কেনে লাগিল এই বিষয়ত আপোনালোকৰ কিবা ক'বলগীয়া বা জানিবলগীয়া থাকিলে আপোনালোকে কমেন্ট বক্সত আমাক জনাব পাৰে আৰু কিবা উত্তৰ দিবলগীয়া থাকিলে আমি অৱশ্যই উত্তৰ দিম আৰু আমাৰ চেনেলটো অনুগ্ৰহ কৰি আপোনালোকে সাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টিটো দবাই দি আমাক লগতে থাকিব যাতে আমি ভিডিঅ'সমূহ শ্বেয়াৰ কৰাৰ পিছত যিকোনো মুহূৰ্তত আপোনালোকৰ নটিফিকেশ্যনত প্ৰথমতে পায় আপোনালোকে এনেকৈ বক্স বা কোনো ধৰণৰ ব্ৰিডিং আকাৰৰ যিকোনো বস্তু বনাই ল'ব পাৰে এয়া আমি যেনেকৈ ৰাখিছোঁ এয়া মুৰ্গীৰ পোৱালিৰ কাৰণে সৰু পোৱালিৰ কাৰণে ওপৰত সৰু পোৱালি যেতিয়া ডাঙৰ হৈ আপোনাৰ 25-30 দিন হ'ব তেতিয়া আমি তলত লৈ যাম তলত আৰু জায়গা আছে সৰু আৰু ফুটি ওলাই থাকিব ওপৰত দিম এনেকৈ আপোনালোকে ৰাখি ডাঙৰ হোৱাৰ পিছত যেতিয়া নেগুৰ পাখি গজিব তেতিয়ালৈকে ইয়াতে ৰাখি নেগুৰ পাখি গজাৰ পিছত আপোনালোকে ডাঙৰ জায়গাত এৰিব পাৰে বা ফাৰ্মত নি এৰিব পাৰে তেনেহ'লে পোৱালি সুস্থ থাকিব পোৱালি মৰ্টেলিটি কম থাকিব দানা পানী যিকোনো আপোনালোকে ভিতৰতে যিকোনো পদ্ধতিৰে দিব পাৰে সৰু অৱস্থাত দানাটো আপোনালোকে বস্তাত বা পেপাৰৰ ওপৰত দিব আৰু ডাঙৰ হোৱাৰ পিছত পাত্ৰত দিলেও চলিব বা তলত মাটি মজিয়াটো তেনেকৈ আপোনালোকে বস্তা বা তিৰপাল আদি তাতো দিব পাৰে যাতে সিহঁতৰ খোৱাত অসুবিধা নহয় সহজতে দানাবিলাক চাই খাব পাৰে হিটৰ কাৰণে লাইট বা কিবা কয়লা পদ্ধতি টিন পদ্ধতিটো দিব পাৰে পানী যোগানটো ঠিকমতে ৰাখিব ডেইলি চেঞ্জ কৰি আৰু সিহঁতে চাই খাবৰ কাৰণে LED বা CFL লাইট লগাই দিব পোহৰৰ কাৰণে এনেকৈ ডাঙৰ হোৱাৰ পিছত তলতো মাটিটো আপোনালোকে এৰি দিব পাৰে হাঁহ আৰু মুৰ্গী পোৱালি একেলগত নাৰাখিব হাঁহক অলপ বেলেগ জায়গাত ৰাখিব হাঁহ আৰু মুৰ্গী পোৱালি একেলগত ৰাখিলে দুয়ো প্ৰজাতিয়ে মাৰামাৰি কৰি মৰি যাব পাৰে আৰু হাঁহে লেতেৰাটো অলপ বেছি কৰে পানী পেলাই যিমান খাব ইয়াতকৈ বেছি পেলাব মুৰ্গী পোৱালি তেনেকৈ লেতেৰা অৱস্থা থাকিলে মৰি যাব বন্ধুসকল এইবোৰ হ'ল আমাৰ সৰু একোটা ক্ষুদ্ৰ ব্যৱসায় যেনেকৈ আমি ঘৰত থাকিলে এনেও দিন যাব আৰু কিবা এটা কৰি থাকিলেও দিন যাব আৰু এইবোৰ ব্যৱসায়ত আমি ঘৰতে মহিলা পুৰুষ বৃদ্ধ সকলোৱে কৰিব পাৰি আৰু যেহেতু এনেই দিন যাবই অলপ খৰচ কৰি কিবা এটা কৰি থাকিলে হয়তো কিবা উপাৰ্জন কৰিব পাৰিলে আমাৰ সংসাৰৰ যিকোনো কামত সহযোগী কৰিব পাৰি সেয়ে আপোনালোকে এনে বেকাৰ নাথাকি অলপ সৰু জায়গা থাকিলেও আপোনালোকে এনেকৈ সৰু ক্ষুদ্ৰ ব্যৱসায় কৰি উপাৰ্জন কৰিব পাৰে ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে